তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আছে গৰু বিহু দুমাহী, একদমবাৰে পূৰা ধামাকা হৈছে। লগতে মোৰ বাৰ্থডে আছে আৰু ঘৰত কি হৈছে কি হোৱা চাই গ'লক। এতিয়া ৰঙালাও পানীলাও কাটিম এতিয়া ইয়াত টুকুৰা টুকুৰিকৈ গৰুক মাৰিবলৈ। এতিয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, এইটো এতিয়া চাই থাকক। থেকেৰা বেঙেনা কাটা হৈ গ'ল পূৰা একদমবাৰে। এতিয়া মাটিমাহ পিছো কৰিব অলপ হৈ গ'ল, হেৰি পিছা হৈ গ'ল পূৰা একদম ৰেডি। এতিয়া গৰু গা ধুৱাব এতিয়া গৰু আজি গা ধুৱাব একদম শিকাই দিছে। ছাগলীটো অথনি মাৰা যে তো গাইছ এতিয়া গৰু গা ধোৱা হৈ গ'ল আৰু এতিয়া মানুহ গা ধুগৈ আৰু এতিয়া মই গা ধুলোগৈ মানে। তো গাইছ এতিয়া গা চা ধুই ল'লোঁ। এতিয়া নামঘৰত চাকি জ্বলামগৈ অলপ। তো গাইছ জাষ্ট এতিয়া নামঘৰৰ পৰা চাকি জ্বলাই আহিলোঁ, দেখুৱাব নোৱাৰিলোঁ, অলপ দিগদাৰ হ'ল, সেইকাৰণে বেয়া নাপাব আৰু। কেক কাটাৰ একো প্লেন নাছিলে, ভণ্টিয়ে ছাৰপ্ৰাইজ দি দিলে, সেইকাৰণে কাটিবলগীয়া হৈ গ'ল। আৰু লগৰীবিলাকক মাতিব নোৱাৰিলোঁ, চৰি একদমবাৰে ইমান তৎক্ষণাতে হৈ গ'ল। আৰু মই একো ভবাই নাছিলোঁ ইমানখিনি হ'ব বুলি, আৰু যিখিনি আহিছিলে সেইখিনি থেংক ইউ ছ' মাছ। আৰু তো গাইছ চাওঁতে ৰাতি হৈ গ'ল আৰু দুমাহীৰ ভাত খাবলৈ পৰা হৈ গ'ল। অলপচোন কি দিছে ভাতৰ লগত চাই গৈ। গাইছ এতিয়া ভাত খাবলৈ হৈ গ'ল। এইফালে ওলাই আছে মায়ে, এইফালে দালি, এইফালে তিতা তৰকাৰী, তিতা ভাজি, এইফালে ব্ৰইলাৰ মাংস। চাওক গাইছ কি ধুনীয়া হৈছে। আৰু এতিয়া এনেকৈ খাম আৰু চাই থাকক, কাঁহীত দেখুৱাই আছোঁ অলপ। তো এইফালে ভাত হৈ গ'ল, এইফালে গাহৰি মাংস, এইফালে তিতা ভাজি, পিঁয়াজ এইবিলাক, আৰু খাই লোৱা আৰু। তো গাইছ জাষ্ট ভাত খোৱা হৈ গ'ল আৰু মাহঁতে খাই আছে, মই মানে অলপ স্পীড যে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই, গুড নাইট।